নমস্কাৰ বন্ধু বান্ধৱীসকল, লগতে মোৰ বাইদেউ নবৌসকল। আজি বনাম মই পকৰা। আজি চাওক মই কেনেকৈ বনাইছোঁ। ইয়াতে মই কেইটামান আলু লৈ লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ, আৰু ইয়াত হ'ল নৰসিংহৰ পাত। আপোনালোকে দেখি হয়তো গমেই পাইছে। আৰু ইয়াতে লৈ লৈছোঁ অকণমান জলকীয়া গুড়া, আৰু জলকীয়া গুড়া নহয়, পেষ্ট কৰি লৈছোঁ, আৰু নেহৰু লৈছোঁ। পেষ্ট কৰি লৈছোঁ মই, এইবিলাক আগতে ৰেডি কৰি ৰাখিছোঁ। ইয়াত চাওক মই আলুবোৰ কেনেকৈ পিটিকা কৰি আছোঁ। ইয়াত চাওক মই পিটিকা কৰা হৈ গৈছে আলুবোৰ, আৰু ইয়াতে মই মছলা মছলিবোৰ দি থাকিম। ইয়াত চাওক ইয়াতে মই প্ৰথমতে নহৰুবোৰ দি আছোঁ, আৰু এতিয়া দিম মই জলকীয়া পেষ্ট কৰি ৰখাখিনি। আপোনালোকে কেঁচা জলকীয়া ইউজ কৰিব পাৰে, কিন্তু মই ইয়াতে শুকনা জলকীয়াই দিছোঁ পেষ্ট কৰি। এয়া চাওক পিঁয়াজ কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ ইয়াতে, আৰু ইয়াতে দিম মই নৰসিংহৰ পাতবোৰ। এয়া চাওক কেনেকৈ দি আছোঁ নৰসিংহৰ পাতবোৰ। এয়া চাওক, আৰু এয়া চাওক কিমান ধুনীয়া দেখা গৈ আছে নৰসিংহৰ পাতবোৰ। আৰু আপোনালোকে এনেকৈ খাইছেনে? খোৱা নাই যদি মই যেনেকৈ বনাইছোঁ এনেকৈ খাবচোন এবাৰ, কেনেকুৱা লাগে মোক জনাব। এয়া চাওক এনেকৈ বনাইছোঁ। ইয়াতে দিম মই অকণমান জিৰাৰ গুড়া। জিৰাৰ গুড়া দি আছোঁ চাওক আপোনালোকে, আৰু এয়া মোৰ জিৰা গুড়াবোৰ দিয়া হৈ গৈছে। এতিয়া দিম মই ইয়াতে বেচন। আপোনালোকে বেচন যদি নাথাকে তেনেহ'লে চাউলৰ গুড়া ইউজ কৰিব পাৰে। এয়া চাওক মই বেচন দি আছোঁ। আৰু এয়া মোৰ কমপ্লিটলি বেচনবোৰ দিয়া হৈ গৈছে। আৰু ইয়াতে দিম অকণমান চ'দা। চ'দাটো প্ৰায়ভাগ ঘৰতে, সকলোৰে ঘৰতেই থাকে চ'দা। আপোনালোকে অকণমান চ'দা দি দিব। আৰু ইয়াতে দি দিলোঁ মই অকণমান হালধি গুড়া। এয়া হ'ল নিমখ। আৰু এইটো বহুত সহজ পদ্ধতিতে হয়, আৰু এইবিলাকতো কমন সকলোৰে ঘৰতে থাকে। এয়া চাওক মই ভালদৰে মিলাই আছোঁ। আপোনালোকে যেতিয়া তেতিয়া বনাই খাব পাৰিব, আৰু বহুত টেষ্টি লাগে খাবলৈ। মই বহুত এইবাৰে বনাই খাইছোঁ, আৰু মই এইবাৰ ভাবিছোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। বন্ধু বান্ধৱীসকল, এয়া চাওক মই কিমান ধুনীয়াকৈ মাখি আছোঁ। আপোনালোকে এনেকৈ মাখি ল'ব। এইখিনি সৰুতে মই ইয়াতে কেৰাহীটো বহাই দিছোঁ, আৰু তেলটোও দি দিছোঁ। গৰম হৈ গৈছে তেলটো, আৰু ইয়াতে মই পকৰাবোৰ দি দিছোঁ। চাওক আপোনালোকে কিমান ধুনীয়া হৈ আছে। বন্ধু বান্ধৱীসকল, লগতে মোৰ বাইদেউ নবৌসকল, এতিয়া মই পকৰাবোৰ লাহে লাহেকৈ ভাজি ল'ম। আপোনালোকে মোৰ যদি আজিৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই মোৰ বাইদেউ নবৌসকলে মোৰ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মই ৰিকুৱেষ্ট কৰিলোঁ। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেনেহ'লে মোক বহুত ভাল লাগে, বহুত আৰু এটা নতুন ভিডিঅ' বনাবলৈ মোক বহুত মন যায়। আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। এয়া চাওক মই কেনেকৈ ভাজি আছোঁ। আপোনালোক ভজাৰ পিছত মই আকৌ ভালদৰে দেখুৱাই দিম। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই দিছোঁ। বন্ধু বান্ধৱীসকল, লগতে মোৰ বাইদেউ নবৌসকল, এনেকৈ মই গোটেইকেইটা পকৰাই ভাজি ল'লোঁ। এয়া চাওক মই কিমান ধুনীয়াকৈ দেখুৱাই আছোঁ আপোনালোকক। এয়া মই নমাই লৈছোঁ, আৰু ইয়াতে মই অকণমান টমেট'ৰ চচ লৈছোঁ, আৰু অকণমান চাটনি যে দেখা পাইছে এইটো হ'ল নৰসিংহৰ পাতৰে চাটনি হয়, বহুত টেষ্টি হয় খাবলৈ। এয়া হ'ল পটেটো পকৰা, আৰু এয়া চাওক কিমান ধুনীয়া হৈছে, কিমান মৰমৰা হৈছে। বহুত খাবলৈ বহুত টেষ্টি হয়। আপোনালোকক মই খাই ভিতৰৰখিনি দেখুৱাই আছোঁ, আৰু এয়া চচ আৰু চাটনি অকণমান লগাই লৈছোঁ, আৰু এয়া চাওক কিমান ধুনীয়া হৈছে, আৰু ভিতৰতো কিমান ধুনীয়া হৈছে, বহুত টেষ্টি। বন্ধু বান্ধৱীসকল, লগতে মোৰ বাইদেউ নবৌসকল, আজিৰ ভিডিঅ'টো এইখিনি বনালোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাইছে। ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া নেক্সট ভিডিঅ' লৈ আহি আছোঁ। এতিয়ালৈ থেংক ইউ, বাই বাই।